যোৱাকালি যিটো শোকাবহ নাও দুৰ্ঘটনা হ'ল, এই নাও দুৰ্ঘটনাৰ আমি হেৰুৱালোঁ প্ৰতিভাৱান দুগৰাকী যুৱতী। তাৰ লগতে এতিয়াও নিখোজ হৈ আছে বহুকেইগৰাকী যুৱক যুৱতীৰ লগতে উত্তৰ গুৱাহাটী অঞ্চলৰ মানুহ। অহাকালি দিনৰ 10:30 বজাৰ পৰা উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ হাইস্কুল প্ৰাংগণত এক প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। লগতে সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চলৰ ব্যৱসায় প্ৰতিষ্ঠান তথা বিভিন্ন উদ্যোগবিলাকো বন্ধ দিয়াৰ বাবে আহ্বান জনোৱা হৈছে। আমি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনকে ধৰি ফেকাল্টি হাইস্কুল, ছেইণ্ট এন্থনী হাইস্কুল, হলি এঞ্জেল আদি বিভিন্ন স্কুল প্ৰতিষ্ঠান সকলো সামাজিক যিসকল ব্যক্তি আছে সকলো আহি আউনীআটী কমলদেৱ হাইস্কুলত সমবেত হ'ম আৰু সকলোৱে ৰাজহুৱা এক দাবী চনদ প্ৰস্তুত কৰিম আৰু সেই দাবী চনদৰ ভিত্তিত আমি আমাৰ ন্যায্য দাবীৰ হকে এক সংগ্ৰামৰ বাবে প্ৰস্তুতি চলাইছোঁ। গতিকে সমূহ ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আমি কামনা কৰিছোঁ।